নমস্কাৰ দৰ্শকসকল, আন এটা ভিডিঅ' আপোনালোকৰ মাজত মই আকাশ দাস। আশা ৰাখিছোঁ সকলোৰে খবৰ পাতি ভাল। মোৰতো সদায় ভাল, মই সদায় হাঁহি থাকোঁ, আপোনালোকক হাঁহি ৰাখিব চেষ্টা কৰোঁ। ৰাতি 12টা বজাত ট্ৰেজেডি পালা কবিতা লিখি থাকোঁ। এনে বকি থাকে এইগিলাখান, সঁচা নহয়। আচ্ছা, এতিয়া আমি ভিডিঅ' আৰম্ভ কৰিব লাগে। এতিয়া ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে দুটামান কথা কৈ লওঁ। মই ভিডিঅ'ত কি কৰোঁ, মানুহৰ বেয়া ডবিলেও ক্ৰিটিচাইজ কৰোঁ, কোনো মানুহকে পাৰ্চনেলি টাৰ্গেট কৰি নলওঁ। গতিকে বস্তুগিলা যাতে কোনো নিজৰ গাত খেচতে নলে সেইখিনি আশা ৰাখিলোঁ আৰু অলপ কমেডি হিচাপে লৈ বস্তুটো এনজয় কৰে। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰা। আচ্ছা, মই সিদিনা আকলাই বহি থাকাতে ইনষ্টাগ্ৰামৰ পেজটো চাই ভিডিঅ'টোৰ মাথা মাৰি আছিলোঁ। ইনষ্টাগ্ৰামটো জানে আপোনালোকে ডাবুল টেপ যি মাৰিব লাগে, থুকা থুকা বিজি ফটো আহে, দুই এটাৰ মেকআপ উঠি আহিব খোজে লাইক মাৰাতে, সেইটো ইনষ্টাগ্ৰাম। আচ্ছা, ইনষ্টাগ্ৰামত এতিয়া অতবিলাক আপিৰ মাজত অকস্মাত এটা সুন্দৰ যুৱকৰ আৱিৰ্ভাৱ। যুৱক মানে কি 8, 9ত পঢ়া পালচাৰ দাৰিদ্ৰন্ত যুৱক। তাৰ ফটোটো দেখা পাই কিনে মই ভিডিঅ'ৰ টপিক পাই গ'লোঁ। গতিকে আজি মোৰ ভিডিঅ'ৰ টপিকটো হ'ল মাদাৰ, মাতৃ, মা। এতিয়া আপোনালোকে সুধিব পাৰে যি মা বাইকৰ লগত মাদাৰৰ কি সম্পৰ্ক আছে? বহুত আছে, আপোনালোকেও নাথাকিব পাৰে, মোৰ বহুত আছে। ক্লাছ 8ত নাকি পঢ়াতে মই মানে এটা মাদাৰকে মোবাইল খুজিছিলোঁ। আমাৰ যুগত যি আছিল 7,000 মান মোবাইল, সেই এটা খুজিছিলোঁ। থাপকৈ ৰিলাক্সৰ চেণ্ডেল একপাত আহি মোৰ পিঠিত পৰিছিল। তাক এতিয়া চাব নেকি নাংগেৰক চাই পেলাইনো কি তাল উল্টাব। গতিকে আজি আমাৰ ভিডিঅ'ত মই মোৰ মাদাৰৰ কথা পাতিম। কাবাই মা বুলি মাতে, কাবাই আমি বুলি মাতে, মই মৰামতে মাদাৰ বুলিয়ে মাতোঁ। গতিকে মাদাৰৰ বেলেগ বেলেগ ধৰণৰ স্বভাৱবিলাক, বেলেগ বেলেগ ধৰণৰ হাঁহি উঠা কথাবিলাক, চেণ্ডেলেদি কৰা মৰমবিলাক, এই গোটেইখিনি কথাতে পাতিম। গতিকে কাৰোবাৰ যদি মানে বস্তুবিলাক কাৰোবাৰ লগত যদি মিলে আপোনালোকৰ লগত, আপোনালোকে কমেণ্টত জনাই দিব পাৰে। গতিকে আশা ৰাখিছোঁ এনজয় কৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আচ্ছা, এতিয়া মই আমাৰ মাছ স্পেচিয়েলিটিবিলাক একফালৰ পৰাই বৰ্ণনা কৰিম। প্ৰথমটো হ'ল বাৰ্গেনিং। মই আৰু মা মানে কি কৰিছোঁ, বজাৰত যাই আছোঁ, এখন শাড়ীৰ দোকান আছে, ঠিক আছে। তো শাড়ীৰ দোকানত এখন শাড়ী ভাল লাগিল, আলে থৈ দিয়া থাকে নহয়। ভিতৰত গ'লোঁ, চালাক চাই পেলাই পচন্দ হ'ল। দোকানে দাম ওলালাক 1400 মাদাৰ। এখন শাড়ীত 1400? কি কয় আপুনি? মই কি শাড়ী পিন্ধি পোৱা নাই নেকি? কত বছৰ শাড়ী পিন্ধিলোঁ, এইগিলা দি মই ঘৰ মুচোহে। এখন মান ধৰিব আনিব ওলছোঁ। দোকানী নাই বাইদেউ, কিমান দিয়ে আপুনি? 700। সেই 700 টকাতে পায় নেকি আপুনি? ক'ত পাব আপুনি এখন? চব আপুনি ক'ত পায়? 700 নেদে মানে আপুনি? নেদে যদি আপুনি ৰাখক, নাংগে দিয়ক মোক। গেল উঠি ৰাস্তা যাই পালক। দোকানী হয় ৰ'ব ৰ'ব, কিবা অলপ কম হ'ব, আহক 50 টকা এটা। এই কিবা এটা হ'ব, বক্স আপুনি উঠিকে গৈছে নি? বক্স বইলি আলোচনা হ'ব, বইলাক সেনকে আপোনাৰ ৰাস্তাৰ পৰাই দোকানক লাগি, ৰাস্তাৰ পৰাই দোকানক লাগি আপোনাৰ 4বাৰমান অহা যোৱা হ'ব। তাৰে পিছত মাদাৰে শাড়ীখন 750 টকাত কিনিব আৰু বিৰদৰ পে ঘৰ আহি ওলব। এতিয়া সেইটো আমাৰ মাদাৰৰ টেলেণ্ট যি 1400 শাড়ীখন 750 আনছি। দোকানীৰো টেলেণ্ট মানি ল'ব লাগিব যি 1400 শাড়ীখন 750 বেচিছি। শাড়ী কিনি আহি পেলাই আমি সোমালোঁ হোটেলত আমি খাম পৰঠা। পৰঠা চৰঠা দিলাক, বাকী চব ঠিকেই আছে। কিন্তু পৰঠা খাই থকাৰ মাজতে মানে মাদাৰত দুটামান আমাৰ কমন ডাইলগ আছে, যিটো নুশুনাক লাগি মানে মোৰ হজম নহয় পৰঠা। কেনাহান খাই আছোঁ, মাদাৰে মাজতে মিহিকিয়ে ক'ব, এনেকৈ ভৰিখন দি একবাৰ ভৰিখন লাদি দি পেলাই, সেই ঘুগনি দিবা আহিছোঁ আংকাল জেগা শেষ কৰ। মই মাৰ লগত যেতিয়া পৰঠা খাব যাওঁ, তেতিয়া এই লাইনটো সদায় শুনো। এই সৰুৰ পৰা আজি 18 বছৰলৈ শুনি আহিয়ে আছোঁ। আৰু আমাৰ মাদাৰ সেই বুলি নহয়, আমাৰ মাদাৰে খোৱা বস্তু পেলালে একদম বেয়া পায়। এই ধৰক আমি ৰাসত গ'লোঁ, ৰাসত চাও চাও খাব বহিলোঁ। মই মানে চাও চাও খাই মই ভাল নাপাওঁ, তো লৈ পেলাই যক খালোঁ, আধামান খোৱাৰ পিছত বোলে খাব ইচ্ছা নাই আৰু বোলে থলোঁ এখনি। মাদাৰে এখনিও খাব নোৱাৰা, আনি পেলাই আৰু মাদাৰে খোৱা বস্তু পেলাই একদম বেয়া পায়। আচ্ছা, আমাৰ মায়ে কি কৰে, নিউজ লাইভ তামাম ফ'ল' কৰে। মানে মাৰ কথা বতৰাত নিউজ লাইভৰ ধাৰণা, মানে নিউজ লাইভৰ ধ্যান ধাৰণা পৰা ফুটি উঠে। কেনে আনক বুজাই দি আছোঁ। সিদিনা মানে এই একেদিন আমাৰ নিউজ লাইভত পংকজ পাঠক বহুত হৈছিল, যোনে মানে টিভি চাই গম পায়। পংকজ পাঠকে দিন ৰাত পংকজ পাঠক। চ' তেতিয়া মোৰ একদিন উঠিল গেষ্টিক। মাক ক'লোঁ, মায়ে কি কয় গম পাইছি না? তোৰ গেষ্টিক নিতে কাৰত পঢ়ে, তই দিনটো ঘৰত বহি থাকবি, বাইপে কাঁচা আহিলেন থৈ দিছোঁ, পুৱা অলপ খোৱা কৰিব নোৱাৰা। আৰু একেদিন হিমাৰাজ দেখাই আছে। সিদিনা মই 2 দিনমান আগতে ক'লোঁ বোলে মোৰ গেষ্টিক উঠছিয়ে, এইবাৰ কি কয় গম পাইছি না? তোৰ গেষ্টিক নিতে কাৰত পঢ়ে, বহি থাকা, দিনটো বহি থাকবি, তাতে ঘৰত বহি খাই থাকবি, পুৱা অলপ দৰবাজা কৰিব নোৱাৰা। এই চাওক, এটাই বেমাৰ, দুটা উত্তৰ। গতিকে কি মানে নিউজ লাইভত যিটো ইমপ্ৰেশ্যন আছে, সেইটো মানে আমাৰ মাদাৰৰ কথা বাৰ্তাত পূৰা ফুটি উঠে। এতিয়া মাদাৰৰ আৰু এটা গুণ আছে, সেইটো আমাৰ মা বুলি নহয়, মোৰ লগৰ প্ৰত্যেকটাৰে ক্ষেত্ৰত মোটামুটি খাটে। যে এই চুলিকেইডাল দেখা পাইছি না আপোনালোকে, নাওমেদি লাম্বা হৈছি, এসপ্তাহ যাবা দিয়ক মাদাৰ আনব, এই সেইকেইডাল কাটি এডাল যা, মনলান দেখাইছি, যা কাটি আনকাল দে। কাটাৰ পিছততো মই শ্বাহৰুখ খান হান পাই গোটেই। একেডাল এতিয়া আছে অলপমান থপৰা চাব পৰা হৈ আছে। এই দাড়িকেইটা যদি কাটলি আহুজ ঘৰৰ লাৰু হান পায়।
মই এতিয়া মোৰ থপৰাৰ কথা কি ক'ম আৰু আপোনালোকৰ আগতে আছোঁ তো দৰ্শকৰ গেটাতে কিছু কথা কওঁ দি মই মানে ৰাতি 2টা বজাত জন্ম হৈছিলোঁ আৰু মই জন্ম হোৱাৰ দিনা একদম পূৰা ঢেৰেকনি আহি আছিল মানে ধুমুহা মানে পূৰা তো শিল বৰষুণ পৰিছিল বোলে তো পূৰা কৃষ্ণ জন্ম পাইছিল মানে এটা আৰু ডাক্তৰটো আমাৰ মানে ৰিলেটিভ হয় মামা হয় মানে মোৰ আৰু মাদাৰক কৈছিল বা ভণ্টি কৃষ্ণ জন্ম পাইছি সময় যোৱাৰ লগে লগে মাদাৰো এতিয়া গম পাব ধৰিছি যে ইয়াক কালা চাহিয়ে কৈছিল ইয়াক বেলেগ একো গুণ নাই ইয়াৰ কথা মানে আমি ফালৰি কাটি যোৱা কাৰণে কি হ'ল মাদাৰৰ এটা গুণ ৰৈ গ'ল ত' মাদাৰৰটো মেইন গুণ আমাৰ যে আমাৰ মাদাৰৰ মানে কি গডৰেজটোত বহু পৰিমাণে কাপোৰ ঠাহ খাই আছে মই দেখাত কিন্তু একেডাল মানে কেনে আনকে সাঁচি ৰাখে গম পাইছি না এই নতুনকৈ যেতিয়া চলি দাড়ি আছে এই ইমান এখনিমান দিয়ে এনেকৈ একডাল ওলাই পেলাই আপোনাৰ দেখা পাইছি বাৰু এনেকৈ থৈ দিয়ে এডাল মানে নাকাতেই দেখা পালেও সেই দাড়িডালৰ প্ৰতি যিটো মৰম সেইটো তাৰ পাছ হ'লেহে বুজি পাব এতিয়া আমিহে বুজি পাম সেই মৰমটো মাদাৰ আপোনাৰ কাপোৰৰ প্ৰতি আছে দুই এখন কাপোৰ আপোনাৰ জীৱনত নিপিন্ধে সদায় থৈ দিয়ে দেখা পাওঁ মই পিন্ধাই দেখাই নাই আৰু যেতিয়া মই গালি পাৰিব তেতিয়া কিন্তু দে খা বেপী আমাৰ ওপৰত কিমান খাব পাৰা খা মায়েতে ফাটা শাৰী পিন্ধি নাছোঁ বাইপে এটা ফাটা লং পেণ্ট পিন্ধি অফিচত নাযায় চাইকেল চলাওঁতে যাতে লং পেণ্ট ফাটি গ'ল তই খা দে আৰু পঢ়া পাতি নকৰাৰ হয় দেউতাই কেতিয়াবা গালি দিয়ে দেউতাই এনে বেছি গালি নেদে কেতিয়াবা দে পঢ়া পাতি নকৰাৰ হয় বেলেগ কাৰণত গালি নেদে তই পঢ়া পাতি নকৰাৰ হয় যে গালি দিয়ে কমন ডাইলগ যে আমি 3 কিলোমিটাৰ খোজকাঢ়ি পঢ়িছিলোঁ তোন কিয় পঢ়বা নৰা ৰাতিপুৱা 4টা বজাতে উঠি পঢ়িছিলোঁ মই তই পঢ়বা নৰা এতিয়া চাব আমাৰ আটা কি আছিল ইংৰাজৰ চাহ বাগানৰ মহৰি আছিল দুখীয়া মানুহ নাছিল তাৰে পিছত দেউতাক চিপৰামি কৰি এখন চাইকেল কিনি দিয়া নাছিল তাতে মই কি মুৰা কৰিব লাগে আচ্ছা এখনিতে আমাৰ মা দেউতাৰ কথা শেষ তো এতিয়া আমি অলপ বেলেগ কথা সোমাম তো এইবাৰ আমি আহিলোঁ সায়েন্স আৰু আৰ্টছৰ কথা কিছুমানে কয় সায়েন্সটো বিৰাট টান কিছুমানে কয় আৰ্টছৰ কথা হয় না আৰ্টছৰ টান এতিয়া মই ছাবজেক্টটো টান সহজত নাযাওঁ মই কেৱল কি কৰিম যি সায়েন্স আৰু আৰ্টছৰ ষ্টুডেণ্টৰ মাজত এটা চিন্তা আছে ডিফাৰেঞ্চ থাকে এই বস্তুটো মই দেখাই দিম আৰু মই এটা উদাহৰণ দিয়ে বুজাওঁ গতিকে আজিও উদাহৰণ দিম আজি মোৰ লগত উদাহৰণ দিয়াৰ কাৰণে এটা মানে বস্তু আছে এইটো হ'ল আমাৰ লক্ষ লক্ষ মধ্যবিত্ত মহিলা চিৰন্তন সহযোগী ফেয়াৰ এণ্ড লাভলী মাল্টিভিটামিন ক্ৰীম চ' এতিয়া আমাৰ আছে এতিয়া এটা লাইন লেখা আছে যে নেট ৱেট হুৱেন পেক 80 গ্ৰাম এইটো লাইন যদি আপুনি এটা সায়েন্সৰ চলিক পঢ়িবা দে তে সি ক'ব বোলে সি গম পায় জিৰ মানটো কি হ'ব পাৰে পৃথিৱীৰ বেলেগ বেলেগ জেগাত বেলেগ বেলেগ হয় চ' য'ত কোম্পানী পেক কৰিছিল তাতকৈ এতিয়া জিৰ মানটো বেলেগ হ'ব বা টেম্পাৰেচাৰৰো কথা থাকে তাৰ ওপৰত বস্তুটোৰ কি হয় মলিকুলবিলাকৰ সংকোচন এনে কিবা কিবি থাকে বুজাই দিব চৌকা কৰি এটা আৰ্টছৰ চলিক পঢ়িবা দিয়ক নেট ৱেট হুৱেন পেক 80 গ্ৰাম মানে টাউন কোম্পানী 80 গ্ৰামে ভৰাইছিল এতিয়া ৰাস্তাত কোনোবা উইলে ঘূলি তাহাৰৰ মানে ৰিক্স নাই অলপ বেছি ক'লোঁ নেকি আচ্ছা এখনি এনে ফাল্টুমি কৰিব কথা কায়ো যাতে বেয়া চা নাপে মই কি কৰোঁ সদায় জ্ঞানক সন্মান কৰোঁ আৰু জ্ঞানী মানুহ সন্মান কৰোঁ গতিকে জ্ঞান যিকোনোতে অৰ্জন কৰিব পাৰি ছায়েন্স হওক আৰ্টছ হওক যিকোনো ছাবজেক্টত যিকোনো বিভাগত জ্ঞান অৰ্জন কৰিব পাৰি গতিকে সদায় বস্তুখিনি মেইন বস্তুখিনি মানুহে বুজিব চেষ্টা কৰিব লাগে জ্ঞান ল'ব চেষ্টা কৰিব লাগে এইখিনি মই বিশ্বাস কৰোঁ এইখিনি অলপ ফাল্টুমি কৰিবৰ কাৰণে কোৱা কথা আছিল আচ্ছা এতিয়া অলপ মেইন কথা ৰাখোঁ এই কিছুমান চলি থাকে মেথছত বহুত ভাল হয় হাই ছেকেণ্ডাৰীক লৈকে মেথছত বঢ়িয়া নাম্বাৰ ৰাখে তাৰে কোচিং কৰবা যায় মেডিকেলত আচ্ছা ধৰি ল'লোঁ তুমি জুলজি বটানী ভাল পাওঁ বা বায়'লজি ভাল পাওঁ সমানে ভাল পাওঁ তাৰে পিছত কি কৰে চিট নাপে কিন্তু ঘূৰি আহি পেলাই মেক্সিমাম চলি মেজৰ লৈ মেথছত বা ফিজিক্সত কিয়া তুমি যদি মেথছ ভাল পাই পেলাই মেডিকেলৰ কোচিং কৰিব গৈছ সঁচাকৈ যদি মেথছ ভাল পাওঁ তেতিয়াহ'লে কি কৈছা তুমি ডাক্তৰী ভাল নাপাওঁ তুমি ডাক্তৰৰ চাকৰিটোৱে ভাল পাওঁ আচ্ছা মোৰ মতে চাকৰিটো চাই পেলাই পঢ়িবা নেকি বহুতে কি কৰে প্লেচমেণ্টটো চাই ছাবজেক্ট বাছনি কৰে এইটো বেয়া কথা মানে মানুহে কি কৰিব লাগে নিজৰ ভাল লগা বস্তুটো পঢ়িব লাগে তেতিয়া কি হয় বেলেগ নহ'লেও অলপ মনটো ভাল লাগি থাকে যে মই মোৰ ছাইডটোত আছোঁ মই ভাল লগা ছাইডটোত আছোঁ এতিয়া তথাপিও যোনগেলা যায় মৰা য'তে মোৰ কি আহি যায় গতিকে ধৰক অকল ভিডিঅ' আজি এখনিতে শেষ এতিয়া এই প্ৰথমতে মাৰ লগত কোৱা কথাখিনি এতিয়া ভাববা পাৰে মোৰ মাদাৰ লগত বৈধ্য কাজিয়া একো নাই তো কি মাদাৰ লগত বণ্ডিংটো বেছি আমাৰ যে ধৰক এতিয়া পৰীক্ষা চৰীক্ষা দিবা যাওঁ নীট দিবা গৈছিলোঁ জিৰে বুলি পাছ বাৰো এটাতো কৰা নাই দিবা গৈছিলে এঘাৰ মায়ে লৈ গৈছিল কাপোৰ কানিও মই আজিকালি নিজে কিনি পোৱা নাই আকৌ এইগিলাখান চলা এইগিলাখান মাদাৰে কিনি দিয়া চব বেছিভাগ বস্তু এতিয়া মানে মাদাৰৰ আচলতে ধৰি আছোঁ মই মানে বস্তুবিলাক কি বুজাব চেষ্টা কৰিছিলোঁ এই ধৰক চাউ খাওঁ তাৰপিছত এই ঘুগনি খাওঁ এলা বস্তু কেনান এই এটা মানে মধ্যবিত্ত ঘৰৰ যিবিলাক স্বভাৱ মানে কিছুমান 2-1 টকা বাচে পেলাই কিন্তু আমি চলিব চেষ্টা কৰোঁ এইখিনি বস্তু দেখাব চেষ্টা কৰিছিলোঁ আৰু আমাৰ আটাও ধৰক মামাথেৰ এটা দেউতাৰ আটাৰ কথাই ক'লোঁ মামাথেৰ এটা
ড্ৰাইভাৰ আছিল গতিকে মাহন ইমান বিঘা বেকগ্ৰাউণ্ড ধৰে এতিয়াতো আমি বহুত ধনী মানুহ নহয় মধ্যবিত্তই চ' গতিকে সেই বস্তুবিলাক দেখাব চেষ্টা কৰিছিলোঁ যি নেকি আমি 2-1 টকা বাচিব পালে এখন সুখৰ অংকাজ তথাপিও চলি ৰাখোঁ সেই বস্তুখিনি চেষ্টা কৰিছিলোঁ আশা ৰাখিলোঁ ভিডিঅ'টো এনজয় কৰলাক আৰু এই বেছিভাগৰ ক্ষেত্ৰতে বস্তুটো খাপ পোৱা মই পাওঁ গতিকে যদি ভাল লাগছি এটা লাইক কৰিব বেয়া লাগছি আনলাইক কৰিব অন্তৰত তিতা মিঠা শব্দবিলাক লিখি কমেণ্ট বক্সটো শুৱনি কৰি দিব আৰু নেক্সট ভিডিঅ'ত লগ পাম টাটা আৰু এটা কথা আছে বোধহয় এইবাৰ দুৰ্গা পূজাত যদি আপোনালোকে বিচাৰে কমেণ্ট কৰিব যে দুৰ্গা পূজাত আমাৰ এটা চলিৰ লগত আমি এটা পূজাত মানে কি কৰিম এটা মানে আমি এই ৰিপৰ্টিং টাইপৰ কৰিম বেলেগ বেলেগ দোকানত যাম বেলেগ বেলেগ মানুহক লগ ধৰিম প্ৰেংক টাইপৰ হ'ব যদি আপোনালোকে বিচাৰে গতিকে যদি বিচাৰে কমেণ্ট কৰক যদি অলপ মানুহৰ সঁহাৰি পাওঁ নিশ্চয় আমি কামটো কৰিম গতিকে নেক্সট ভিডিঅ'ত লগ পাম মানে দুৰ্গা পূজাত লগ পাম টাটা